ইয়াত আপোনালোকৰ আহি এটা ফিল হ'ব, ইয়াত মানে পুৰা গ্ৰীনেৰী হয়। এইফালে ৰুক্মিণী হৰণৰ দৃশ্য দেখিবলৈ পাইছে আপোনালোকে। গাইছ এইটো এটা গেমিং পাৰ্লাৰ হয়, ইয়াত গেম খেলিব পাৰে আপোনালোকে। তো গাইছ এতিয়া আমি আছোঁ বীৰাংগনা সাধনী কলাক্ষেত্ৰ গোলাঘাটত আছোঁ, আৰু ইমান ওচৰত থাকোঁ ইয়াত আজিলৈকে আহি পোৱা নাই। ত' আজি সোমাই যাম বুলি ভাবিছোঁ। আৰু গেটখন আপোনালোকে বিশাল এখন গেট পাব ইয়াতে, বহুত ডাঙৰ গেটখন হয়। ইয়াত মানে এখন গেট নহয়, এটা ঘৰৰ নিচিনা আৰু এইটো, ইমানে ডাঙৰ গেটখন। চ' এতিয়া ভিতৰলৈকে সোমাই যাওঁ, চাওঁ কি আছে তাত, আপোনালোক সকলো দেখাবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো চাই যাব আগলৈকে। গাইছ এতিয়া পাই গ'লোঁ বীৰাংগনা সতী সাধনী কলাক্ষেত্ৰ, আমাৰ গোলাঘাটতে আছে। চ' ইয়াত মানে আপোনালোকে কি আছে কি নাই চব দেখাই যাম। মই আজিলৈকে আহি পোৱা নাই ইমান ওচৰত থাকিও, চ' আজি আহিছোঁ। আৰু বতৰটো খুব ডাৱৰীয়া নিচিনা হৈ আছে। আৰু গেটৰ পৰা এইফালে সোমাই আপোনালোকে দেখিবলৈ পাব, এইফালে এটা প্ৰতিমূৰ্তি আছে। এইফালে চুতীয়া ৰাজ্যৰ মহাসতী আছিলে বীৰাংগনা, এইফালে তেওঁলোক সজাই পৰা ৰাখিছে খুব ধুনীয়াকৈ। ভিতৰলৈ সোমাই যাওঁ, আৰু এৰিয়াটো এইফালে চাব পাৰে, বহুত ক্লিনকৈ ৰাখিছে আৰু বহুত ডাঙৰ হয় এৰিয়াটো। ইয়াত আপোনালোকৰ আহি এটা ফিল হ'ব, ইয়াত মানে পুৰা গ্ৰীনেৰী হয় আৰু বহুত চাফ চিকুণকৈ ৰাখিছে, সেইটোৱে ভাল লাগিছে, সজাই পৰা ৰাখিছে। আৰু এইফালে ফুলবোৰ চব ধুনীয়াকৈ কলম দি থৈছে। আৰু এনেকৈ সোমাই ইয়াত এটা ডাঙৰ পুখুৰী দেখিবলৈ পাব, এইটো এটা ডাঙৰ পুখুৰী হয়। আৰু এইফালে সোমাই আপোনালোকে আকৌ দেখিবলৈ পাব, এইফালে সৰু ল'ৰা ছোৱালী খেলা ধূলা বস্তু আছে, এইফালে চাব পাৰে আপোনালোকে। ইয়াত খেলা ধূলা বস্তু আছে, ৰুক্মিণী শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্তি আছে। এইফালে ৰুক্মিণী হৰণৰ দৃশ্য দেখিবলৈ পাইছে আপোনালোকে। আৰু সঁচাকৈ ৰিয়েল লাগিছে একদম, খুব ধুনীয়াকৈ সজাই পৰা ৰাখিছে। আৰু এই শ্ৰীকৃষ্ণৰ ৰুক্মিণী হৰণৰ দৃশ্যটো আপোনালোকক 360 দেখাই আছোঁ। আৰু এইটো সঁচাকৈ বহুত ধুনীয়াকৈ বনাইছে, একদম ৰিয়েলিষ্টিক হয়, ফুল ৰিয়েলিষ্টিক। ইয়াত আপোনালোকে চাব পাৰে। খোজকাঢ়ি গৈ আছোঁ, আৰু পুখুৰীটো বহুতেই ডাঙৰ হয়। আৰু ইয়াত ব'টিঙো কৰিব পাৰে মেবি। ইয়াত নাও এখন আছে দেখিছোঁ, মানে পাৰ পাৰ্চন 30 টকা লয় বুলি কৈছে তেওঁলোকে। আৰু ইয়াত এটা মেলাটো চকৰি আছে, মেবি এইটো চলন্ত অৱস্থাত নাই, এনেই এটা ডেক'ৰেশ্যনৰ কাৰণে থৈছে। গাইছ ইয়াত এখন নাৱৰ আৰ্হিত এটা এনেকুৱা মেলাভাৰত আপোনালোকে নিশ্চয় দেখিবলৈ পায়। সঠিককৈ নামটো কি বুলি কয় নাজানো একচুৱেলি। আৰু এইখন তলফালে মটৰ আছে, এখন মেবি চলে এতিয়া, কিন্তু চলন্ত অৱস্থাত নাই বৰ্তমান। আৰু এতিয়া বিশেষকৈ দেখাবলৈ তেনেকৈ একো নাই মানে ইয়াত কলাক্ষেত্ৰত, জাষ্ট পৰিৱেশটো ৰিলেক্সিং কৰিবলৈ এটা ভাল প্লেচ হয়। আপোনালোকেও ডেফিনেটলি আহিব পাৰে, ইয়াত গোলাঘাটতে অৱস্থিত। এৰিয়াটো কিমান ডাঙৰ সেইটো মন কৰক আপুনি, এৰিয়াটো যথেষ্ট ডাঙৰ, বহুতেই ডাঙৰ এৰিয়াটো চাই মানে আপোনালোকৰ এইবোৰ সজাই পৰা কিছুমান বস্তু, ফুল ইত্যাদি আৰু অলপ ৰাখিব পাৰিলেহেঁতেন। গাইছ ইয়াত আপোনালোকে চাব পাৰে, ইয়াত চাহঘৰ বুলি আছে। আৰু ইয়াত আপোনালোকে চাহ, কফি, মেগী এনেকৈ কিছুমান বস্তু ইয়াত পায়, মানে ইয়াত আপোনালোকে খাব পাৰিব। আৰু গাইছ ইয়াৰ পৰা দুটামান চিনেমেটিক শ্বট লওঁ, আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। চ' চিনেমেটিক শ্বটকেইটা চাই লওক, লেটছ গ'।
গাইজ ইয়াত এটা ছুইমিং পুল আছে, এতিয়া পানী নাই বৰ্তমান, অলপ জৰাজীৰ্ণ অৱস্থাত আছে, তেওঁলোকে অলপ মেৰামতি কৰিলে খুব ধুনীয়া হ'ব। গাইজ এইটো এটা গেমিং পাৰ্লাৰ হয়, ইয়াত গেম খেলিব পাৰে আপোনালোকে। ইয়াত ভিতৰত আছে গেমিং পাৰ্লাৰ। আৰু গাইজ ইয়াত এইকেইটা ফুলৰ ৰড হয়, লোহাৰ হয়, এনেকৈ ফুলৰ নিচিনাকৈ বনাই থৈছে, খুব ইউনিক ষ্টাইল হয়। আৰু এইফালে আছে অসমীয়া ছবি, এনেকৈ ছবি মানে এখন ৱালতে খোদিত কৰা আছে চিমেণ্টৰ। এখন ডাঙৰীয়ানা দৃশ্য, সেইফালে হাল বোৱা দৃশ্য আছে, আপোনালোকে চাই ল'ব পাৰে। আৰু গাইজ বেকগ্ৰাউণ্ড মিউজিক বাজি আছে, বেকগ্ৰাউণ্ড মিউজিকটো ইগন'ৰ কৰিব। আৰু এইফালে কিছুমান প্ৰতিমূৰ্তি আছে, প্ৰতিমূৰ্তি চাব পাৰে আপোনালোকে। ইয়াত দেখাই দিছোঁ আপোনালোকৰ প্ৰতিমূৰ্তি। ইয়াত বিহু নচা দৃশ্য আছে, এইফালে শৰাই, এইফালে ঝুমুৰ আছে, এইফালে বিহু। মানে অসমৰ জনগোষ্ঠীসকলৰ এনে কালচাৰবোৰ দেখাবলৈ ইয়াত ট্ৰাই কৰিছে তেওঁলোকে, আৰু খুব ধুনীয়াকৈ ৰাখিছে। আৰু এইটো এটা দেশত চাবলৈ পাইছে, এইটো পেভিলিয়ন টাইপ হয়। ইয়াত মানে কিছুমান বিহু ফাংচন হ'লে ইয়াত এনেকৈ নৃত্য প্ৰদৰ্শন কৰে তেওঁলোকে। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, এনে কলাক্ষেত্ৰত তেনেকৈ চাবলগীয়া বস্তু নাই, প্লাছ এটা ৰিলেক্সিং কৰিবলৈ ধুনীয়া জেগা হয়, আৰু আপোনালোক আহিব পাৰে ডেফিনেটলি। তো আৰু বেছি ভিডিঅ'টো দীঘল নকৰোঁ, আপাচ আছে। আজিৰ ভিডিঅ'টো ইমানে, আৰু ইয়াৰ ভিডিঅ' চেনেলটো চাই থাকিব, আৰু নতুন নতুন ভিডিঅ' আহি থাকিব, আৰু মজা মজা ভিডিঅ'। আৰু নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অ'কে, ত' আৰু বেছি দীঘল নকৰোঁ, যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, যদি চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব। ত' লগ পাম এটা নতুন ভিডিঅ'ৰ লগত, টিল দেন টাটা, বাই বাই।